স্বাগতম সকলোকে। আজি মই ৰন্ধা থালিখনত কি আছিল চাওঁচোন আহক। এয়া দেখিছেনে? অৱশ্যে মই আজি থালত সজোৱা নাই, মই কলপাততহে সজাইছোঁ। এয়া ভাত, তাৰপিছত এয়া কি বনাইছিলোঁ, এয়া অলপ মাটি দাইলৰ খাৰ বনাইছোঁ অমিতা দি পেলাই, কল খাৰ দি এয়া মাটি দাইলৰ খাৰ। আৰু লগত আছিল এয়া ডিমৰ তৰকাৰী, অলপ ডিমৰ তৰকাৰী বনালোঁ। তাৰপিছত ইয়াৰ লগত আছে আলু পিটিকা, পকা তেল দি বনাইছোঁ পিটিকাটো, নিমখ জলকীয়া। তাৰপিছত এয়া হ'ল দহি কচুৰ চাটনি, এয়া নৰসিংহৰ চাটনি, পাপৰ, পটল ফ্ৰাই আৰু বন্ধাকবি আলুৰ ভাজি। এয়া আছিল মোৰ আজি অসমীয়া থালিখনৰ। লগত আছে নিমখ জলকীয়া। এয়াই আছিল মোৰ আজিৰ এই অসমীয়া থালিখনত।